মৰমৰ শিক্ষাৰ্থীসকল, আমি আজি এটা নতুন পাঠ আৰম্ভ কৰিম। তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত পাঠ নং 22 গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ নামৰ পাঠটি আমি আজি আৰম্ভ কৰিম। শিক্ষাৰ্থীসকল, আমি আগৰ পাঠত গণতন্ত্ৰ সম্পৰ্কে অতি বিশদভাৱে আলোচনা কৰিলোঁ। গতিকে আজি আমি এই পাঠটিত গণতন্ত্ৰৰ মূল নীতিসমূহৰ বিষয়ে আলোচনা কৰিলেই হ'ব। আহাচোন আমি আলোচনা কৰোঁ গণতন্ত্ৰৰ মূল নীতিসমূহ। ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। আমাৰ দেশত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ দীঘলীয়া সংগ্ৰাম কৰিবলগীয়া হৈছিল। গণতন্ত্ৰত কিছুমান বিশেষ নীতি আছে। তাৰ ভিতৰত স্বাধীনতা, সমতা, ন্যায়, অধিকাৰ, চৰকাৰ গঠনত জনসাধাৰণৰ অংশগ্ৰহণ কৰাৰ সুযোগ আদি অন্যতম। আমি প্ৰথমতে আলোচনা কৰিম স্বাধীনতাৰ সম্পৰ্কে অথবা গণতন্ত্ৰ আৰু ব্যক্তিৰ স্বাধীনতা সম্পৰ্কে। গণতন্ত্ৰৰ নীতিবিলাকে এজন নাগৰিকক মুক্ত জীৱন যাপন কৰিবলৈ সুযোগ প্ৰদান কৰে। গণতন্ত্ৰত আমি কেনেদৰে স্বাধীনতা উপভোগ কৰিব পাৰোঁ তাকে চাওঁ আহা আৰু কথোপকথনখিনি শুনোচোন আহা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পূজাৰ বন্ধ কেনেকৈ উপভোগ কৰিলা? বাইদেউ, মই কবিতা লিখিলোঁ। পূজা সংখ্যাৰ আলোচনীত এটা প্ৰকাশ পাইছে। বাকীকেইটা আপুনি চাই দিবচোন। বাইদেউ, আমাৰ গীৰ্জাত গোৱা দুটা বাইবেলৰ গীত ওচৰৰ সাংস্কৃতিক অনুষ্ঠানত গালোঁ। বাইদেউ, বন্ধত এইবাৰ যুগল, কুলজিৎ, থমাছ, ইকবাল আমি আটাইকেইটাই মিলি এটা ক্ৰিকেট ক্লাব খুলিলোঁ। বাইদেউ, দিল্লীত মোৰ খুৰা থাকে। তেওঁ তাতে ঘৰ কিনি লৈছে। মই এইবাৰ বন্ধত তেওঁলোকৰ ঘৰতে থাকি দিল্লীৰ চাবলগীয়া ঠাইসমূহ চালোঁ। শিক্ষাৰ্থীসকল, তোমালোকে কথোপকথনখিনি শুনিলা। এই কথোপকথনৰ পৰা তোমালোকে কি বুজিলা বাৰু? শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক পূজা বন্ধ কেনেকৈ উপভোগ কৰিলা বুলি সোধাত ছাত্ৰ ছাত্ৰীসকলে কি কি কাম কৰিলে সুন্দৰকৈ জনালে। ছাত্ৰ ছাত্ৰীসকলে কৰা কামবোৰৰ পৰা আমি নিজৰ দেশত কেনেধৰণৰ স্বাধীনতা উপভোগ কৰিব পাৰোঁ জুখিয়ে চাওঁচোন আহা। নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ। সকলো ধৰ্মকে সন্মান জনাই প্ৰত্যেকেই নিজৰ ধৰ্ম মানি চলি থাকিব পাৰোঁ। আমি নিজৰ ৰাজ্যৰ বাহিৰে আমাৰ দেশৰ আন ৰাজ্যতো মাটি কিনি ঘৰ সাজি বসবাস কৰিব পাৰোঁ। প্ৰয়োজন অনুসৰি অনুষ্ঠান প্ৰতিষ্ঠানত আমি যোগ দিব পাৰোঁ। গণতান্ত্ৰিক চৰকাৰত জনসাধাৰণক ব্যক্তিত্ব বিকাশৰ বাবে বহুতো স্বাধীনতা দিছে আৰু আমি সকলোৱে সেই স্বাধীনতাসমূহ উপভোগ কৰিব পাৰোঁ। এতিয়া স্বাধীনতা মানেনো কি? গণতান্ত্ৰিক দেশত স্বাধীনতা মানে নিজৰ ইচ্ছামতে সকলো কাম কৰি যোৱাকে নুবুজায়। অৰ্থাৎ স্বাধীনতা মানে কোনো এজন ব্যক্তিয়ে আন ব্যক্তিৰ অধিকাৰ ভংগ নকৰাকৈ নিজ ইচ্ছামতে কাম কৰিব পৰাকে স্বাধীনতা বোলে। যেনে ৰেডিঅ', টিভি আদি ডাঙৰকৈ বজাই আনক আমনি নকৰা, নিয়ম মানি ৰাস্তাত ফুৰা চকা কৰা আদি। গতিকে এজন ব্যক্তিৰ স্বাধীনতাই যাতে আন ব্যক্তিৰ স্বাধীনতাত বাধাৰ সৃষ্টি নকৰে তাৰ প্ৰতি সকলোৱে সচেতন হোৱা উচিত। অৱশ্যে স্বাধীনতাক আমি নেতিবাচক স্বাধীনতা আৰু ইতিবাচক স্বাধীনতা নামেৰে দুটা ভাগত ভাগ কৰিবও পাৰোঁ। গণতান্ত্ৰিক শাসন ব্যৱস্থাত স্বাধীনতাৰ লগতে আৰু দেশৰ নাগৰিকে কিছুমান অধিকাৰো লাভ কৰে। এতিয়া অধিকাৰনো কি জানানে তোমালোকে? অধিকাৰ হৈছে ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ বাবে পোৱা সুবিধাসমূহ আৰু যি সমাজৰো কল্যাণ সাধন কৰে। অধিকাৰবিলাক চৰকাৰে ৰক্ষণাবেক্ষণ আৰু স্বীকৃতি দিয়ে। তোমালোকে সংবিধানৰ নাম নিশ্চয় শুনিছা। সংবিধান হ'ল আমাৰ দেশখন পৰিচালনা কৰিবলৈ প্ৰস্তুত কৰা কিছুমান নীতি নিয়মৰ সমষ্টি। আমাৰ গণতান্ত্ৰিক দেশ ভাৰতত এখন লিখিত সংবিধান আছে। এই সংবিধানে দেশৰ নাগৰিকসকলক কিছুমান মৌলিক অধিকাৰো দিছে। এই মৌলিক অধিকাৰসমূহৰ বিষয়েও চমুকৈ জানি লওঁ আহা। এই মৌলিক অধিকাৰসমূহ হৈছে সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, ধৰ্মীয় অধিকাৰ, সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ
আমাৰ সংবিধানৰ ৩য় অংশ পাৰ্ট 3ৰ 12 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈ মৌলিক অধিকাৰৰ সম্পৰ্কে সুন্দৰকৈ উল্লেখ কৰিছে। এইখিনিতে তোমালোকে এটা কথা জানি থোৱা যে 2010 চনৰ পৰাই প্ৰাথমিক শিক্ষা শিশুৰ মৌলিক অধিকাৰ হিচাপে কাৰ্যকৰী কৰা হৈছে। মৰমৰ শিক্ষাৰ্থীসকল, আমি আজিৰ পাঠত গণতন্ত্ৰৰ মূল নীতিসমূহৰ বিষয়ে আলোচনা কৰিলোঁ। গণতন্ত্ৰৰ মূল নীতিসমূহৰ ভিতৰত আমি আজি আলোচনা কৰিলোঁ ব্যক্তিৰ স্বাধীনতা আৰু অধিকাৰ সম্পৰ্কে আলোচনা কৰিলোঁ। পাঠৰ শেষত তোমালোকৰ বাবে কেইটামান হোমৱৰ্ক দিছোঁ, তোমালোকে কৰি পেলাবা।